নমস্কাৰ বন্ধু বান্ধৱীসকল, মাটিয়াখানা গাঁৱৰ যুৱতীবিলাকে আজি 2 বছৰৰ পাছত তেওঁলোকে মানে বিহুটো পাইছে আৰু আজি তেওঁলোকৰ গছতলৰ বিহু শেষ দিন। তেওঁলোকে গছতলৰ বিহু আজি ৰৈ আছে। এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকিব। যদি ভাল পায় মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু মোৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেতিয়া আমি সম্পূৰ্ণ গছতলৰ বিহু চাওঁ। এয়া দেখিছেনে পূৰা ভৰি আছে, গাঁৱৰ মানুহবিলাক আহিছে গোটেইবিলাক আজি। মানে 2 বছৰ পাছত তেওঁলোকে পাইছেতো বিহুটো, অলপ ফূৰ্তি কৰোঁ বুলি আহিছে আৰু পিছফালে আপোনালোকে দেখিবলৈ পাইছে তেওঁলোকে গাই আছে, যুৱতীবিলাকে নাচিছে আৰু বহুত ডাঙৰ মুকলি পথাৰ ফিল্ড হয়। হাই হেল্ল' নমস্কাৰ, মই মোৰ ইউটিউব চেনেল ড্ৰিমছ ব্লগলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাই আছোঁ মাটিয়াখানা গাঁৱৰ যুৱতীসকলৰ গছতলৰ বিহু। আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই দুইজনে মানে আকৌ আহিলোঁ গছতলৰ বিহু চাবলৈ। ইয়াত দেখিছেনে চিউদা লগত আছে। ইয়াত দেখিছে মানুহবিলাক ভিডিঅ' কৰিবলৈ সেইদিনাও গৈছিলোঁ, খুব ভাল লাগিলে সেইদিনা পৰিৱেশটো। আজি এটা খুব সুন্দৰ পৰিৱেশে আমি বিহু চলি আছোঁ। এইটোৰ লগত আপোনালোকে ভিডিঅ'টো অকণমান চাই ল'ব। ধন্যবাদ। এয়া দেখিছে পূৰা মানুহবিলাক হৈ আছে। এয়া আমাৰ পেহাই মানে ইয়াত ৰখি আছে, দেখিছেনে ইয়াত চাই আছে। এইফালে গোটেই এইফালে দূৰত মাইক লগাই লৈ পূৰা মানে দি আছে আৰু দেখাই আছোঁ। চাই থাকিব ভিডিঅ'টো লাষ্টলৈ। দেখিছেনে মানে যুৱতী আৰু বোৱাৰীবিলাকক কিমান ফূৰ্তি, গছতলৰ বিহু 2 বছৰৰ মূৰত পাইছে এওঁলোকে। ইয়াত বহুত ধুনীয়া সুন্দৰ পৰিৱেশ হৈ পৰিছে। এইটো আপোনালোকে ভালকৈ উপভোগ কৰক পুৰা ভিডিঅ'টো।
এটা ভাল বিহুকে লাগিছে ন তিনিটা গ্ৰুপত নাচি আছে এটা সৰু সৰুখিনি তাৰপৰা মিডিয়াম চাইজৰ তাৰপিছত একেবাৰে বোৱাৰীখিনি আপোনালোকক দেখাই আছোঁ চাই লওক একেবাৰে সৰু চামটি এটি এই চামটো হৈছে এতিয়া জীয়ৰী চাম ডাঙৰ চাম এয়া হ'ল বোৱাৰীসকলৰ নাচ বোৱাৰীবিলাকে নাচি আছে আজি মানে পূৰা ফুটীয়া জীয়ৰী বোৱাৰী সকলোৱে মিলি পূৰা ভালকৈ নাচি লৈছে হেঁপাহলৈ নাচিছে আৰু চৰাডালতে মোজান হাল কি ঐ জিৰালে গছ চাকৈ জিৰালে গৰু সৰুৰে পৰা মোজান তোমাক ভাল পাইছিলো এতিয়া মই কেনেকৈ
ইয়াত উপস্থিত থকা সকলো নাচনী আৰু আমাৰ আ মাতৃসকল সকলোলৈকে মই বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ পৰম্পৰা অনুসৰি আমি আজি জেং বিহু হিচাপে বৰ বাহুল্য নহ'লেও আমি কেইদিনমান অনুষ্ঠিত কৰি আজি আমি সামৰণি মাৰিব বিচাৰিছোঁ। ইয়াতে আমাৰ সকলো কণ কণ নাচনীসকল যুৱতীসকল গোট খাইছে আৰু ইয়াতে আজি ইউটিউবাৰ আমাৰ ককাইদেউ দুজন আহি ইয়াতে উপস্থিত হৈছে। গতিকেলৈ আমি এই বিহুৰ মাজেদিয়ে আজি তেওঁলোকক আমি অকণমান শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ। ইয়াৰ ভিতৰত আমাৰ 9 জুন A to Z আৰু ৰিণ্টু ড্ৰিমছ ব্লগ চেনেল দুটিক আমি বিহুৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিম। ধন্যবাদ।